Good morning everyone, welcome back to the channel, welcome to the new vlog. Aji Mahasaptami, Subha Mahasaptami. Moi just uthilo, just no all agote uthile 8:30 manot. Etia uthi pelai brushes kori, fresh hoi okoman bahirat hawa khabo ahisu. But hawar hato nai, patta etao hila nai. একদমই গৰম আজি ৰাতিপুৱাই পাই ইমান গৰম লাগিছে ৰ'দ নাই যদিও এটা খুব খুপিয়া গৰম হিউমিডিটি পুৰা কুলফি একদম মুখ বেয়া খঙত চাই আছে কাৰণ তাক আজি বাহিৰলৈ আহিব দিয়া নাই সো সঞ্জীৱ উঠাই নাই তাক বজাৰ পঠাব লাগিব অলপ কেটামান বস্তু আনিব আছে চাকি তাকি কালি আনিব পাহৰিলো হাই বেটা গুড মৰ্নিং হাই So, মই এতিয়া ভাততে লাগো ডাইৰেক্ট বাইদেউজনী আহি ঘৰ সাফা কৰি আছে মই বুটৰ দালিটো বহাই দিছো বুটৰ দালিখিনি হলে মানে জাস্ট বইল কৰিব থৈছো সেইখিনি হলে সবজিখিনি বহাই দিম আৰু মাংসখিনি বহাই দিম কাৰো কাৰণে ৰখি নাথাকো যিখিনি পাৰো নিজে একেবাৰে কৰি লম সো গৈ থাকো কামখিনি কৰি লম ফাৰ্ষ্টতে পেটত কিবা এটা ভৰাই লম একদম মানে মই 11টা 11:30 লৈকে কেনেকৈ থাকিম হেতুৱে ডাঙৰ কথা হৈছে কোনো খোৱাকে অলমোস্ট সব ৰেডি হৈ গল এইফালে মাংস উতলি আছে এইফালে বুটৰ দালি পনীৰ দি বনাইছিলো এয়া হল আৰু এইফালে কোমল চাউল নামতিখিনিৰ কাৰণে এয়া সবজিৰ কাৰণে মটৰ বাকি ভাত বহাব আছে বাকি হৈ গল মই ৰেডি খালি লিপষ্টিক লগাব আছে আৰু এইজোৰ হল মোৰ কাপোৰ ইয়েলো গোল্ডেনিশ কালাৰ লাইট ইয়েলো কালাৰ এইজোৰ সঞ্জীৱে চইচ কৰি দিছে আৰু ইয়াৰ লগত মই মোক আজি নহয় কেদিনমান আগতে সঞ্জীৱে মোক সাৰপ্ৰাইজ গিফ্ট দিছে ফৰ মম্মি টু বি দিস ইজ আ চেইন দেখাই আছো মই কেৰাটলিনৰ পৰা সাডেনলি মানে হঠাৎ মোক কেৰাটলিন মাতিছে আৰু সাৰপ্ৰাইজড ৰিয়েলি সাৰপ্ৰাইজ মই আৰু ইটস এ ৰিয়েলি বিউটিফুল গিফ্ট Thank you. Oh, welcome. Ready হৈ আছে ৰেডি হৈ পেলাই দেখাই আছো চেইনডাল দেখাই আছো ফাৰ্স্ট এইডাল চেইন কেৰাটলিনৰ পৰা ৰিয়েলি বিউটিফুল পাঞ্চি তাতে আছে বাটাৰফ্লাই সিম্বল একদম মানে মোৰ লগত মিলি গৈছে আৰু এইফালে আমাৰ হাজৰিকা ৰেডি হৈ আছে ধুতি পিন্ধি হাই উই আৰ ৰেডি এইযোৰ মোৰ চাদৰ মেখেলা এইফালে মিষ্টাৰ হাজৰিকা এসি বন্ধ কৰাত ব্যস্ত এইফালে নামতি আহি পালে ওপৰত যাও বলা বলা
আৰাম লাগিছে? ৰিলেক্স লাইফ। হাই হেল্ল' ফাইনেলি দ্য ডে ইজ অলমষ্ট অভাৰ। মানে এতিয়া ৰাতি হ'ল 12:30 বাজিছে। মই গধূলি 7:30মানত মাহীহঁত চব গ'ল, গোটেই গেষ্ট গ'ল। গেষ্ট যোৱাৰ পিছত সঞ্জীৱ পূৰা শুলে, ময়ো পূৰা শুলোঁ। মই এনেকৈ শুইছোঁ, এতিয়া উঠি পেলাই এনেকুৱা লাগিছে মই যেন ৰাতিপুৱা শুই উঠিছোঁ। পূৰা টোপনি আহিছে। গোটেই দিনটো ইমান এক্সস্টেড হৈ গৈছিলোঁ। তাতে আজি এনেকুৱা বেয়া গৰম নহয়, পূৰা হিউমিড অৱস্থা মোৰ একদমেই বেয়া। তাতে ৰাতিপুৱাৰ পৰা দুপৰীয়া অলমষ্ট 12:30 মানলৈকে মই একো খোৱা নাছিলোঁ, জাষ্ট এটা মুড়ি লাৰু খাইছিলোঁ। একদমেই মানে গেষ্ট্ৰিক ফৰ্ম হৈ গৈছে, অৱস্থা বেয়া। টেবলেট এটা ডক্টৰে টেবলেট এটা দিছিলে গেষ্ট্ৰিকৰ কাৰণে, কম পাৱাৰফুল। সেইটো খাই পেলাই অলপমান ভাল পালোঁ। চ' তাৰপিছত শুই দিলোঁ। এতিয়া উঠিছোঁ, অলপ আগতে উঠিলোঁ। মায়ে মাতিলে, সঞ্জীৱে মাতিলে, গমেই নাপাওঁ। সঞ্জীৱ আগতে উঠিলে। তাৰপিছত মাতিত ডিনাৰ কৰিলোঁ। ডিনৰে চব আছিলে, চব সেয়াই ডিনাৰ কৰিলোঁ। কৰি পেলাই এতিয়া আকৌ শুই যাম। একদম মুখখন দেখি চাগে গম পাইছে, মুখ চুখ ধুই আহিছোঁ। আকৌ সেন্দুৰ পূৰা ৰঙা হৈ আছে। চ' পঞ্চামৃত ভালে গ'ল। আচ্ছা, মইতো পঞ্চামৃতত কি হয় ভালকৈ একো নক'লোঁ। মানে পঞ্চামৃত বনাই পেলাই খুৱাই আমাৰ অসমীয়া নিয়মত, যোনেতো জানেই। পঞ্চামৃত হ'ল দৈ, গাখীৰ, মৌজোল আৰু ঘি আৰু চেনি। এইটো কয় কি দধি, দুগ্ধ, শৰ্কৰা, মৌ আৰু ঘৃত। এই 5টা বস্তু মিক্স কৰি পেলাই বনাই খুৱাই। আৰু উড বি মাদাৰৰ কোলাত মানে এটা ফ্ৰুট গামোচা দি ৰেপ কৰি পেলাই সেইটো দিয়া হয়। চ' এজ এ মানে বেবী হিচাপত দিয়া হয়। সেইটো আকৌ মায়ে দিছিলে মোক, মই আকৌ সেইটো মাক ৰিটাৰ্ণ কৰিব লগা হৈছে। চ' বেবী জল্দি আহি যায়। চ' সেইটোৱে নিয়ম। আৰু পঞ্চামৃতটো খোৱা হয় যাতে বেবীৰ হেল্থ গ্ৰ'থটো ভাল হয় আৰু মাকৰো গ্ৰ'থ মানে হেল্ডি হৈ থাকে। চ' সেইখিনিয়ে মই জানো, বাকী বেলেগ নিয়ম আছে যদি মই গম নাপাওঁ। চ' পঞ্চামৃত ভালে হৈ গ'ল। আজি দিনটো ভালে গ'ল। মাৰ এতিয়া একেবাৰে অৱস্থা বেয়া, ভৰিৰ বিষত। একচুৱেলি আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত কৰিছে গোটেই নিয়মখিনি, কাৰণ ঘৰৰ ভিতৰত কৰাৰ মানে জাগা নাই আমাৰ। গোটেই বস্তুৰে ভৰ্তি হৈ আছে, বস্তুবিলাক গুচাবও জাগা নাই। চ' ওপৰত কৰিছে মায়ে। আই গেছ দিনটোত আজি 20 বাৰমান আপ ডাউন কৰিছে নেকি। মাৰটো কেইদিনমান আগতে গাটো ভাল হৈ উঠিছে। চ' এতিয়া মানে গোটেই ভৰি, পিঠি চব টানি ধৰিছে। মায়ে ডিনাৰ কৰি শুই গ'ল। ময়ো শুই যাওঁ। সঞ্জীৱে টিভি চাই আছে, সি কেতিয়া শুব, মই শুই যাওঁ। কালি মে বি গোটেই দিনটো ভ্লগ নকৰিব পাৰোঁ। কালি সঞ্জীৱ চাগে বৰ্ণিহাট যাব তাৰ ফ্ৰেণ্ডৰ ঘৰত। চ' মইনো কি কৰি থাকিম অকলে। কালি ক'তো যোৱাও নহ'ব তেনেকৈ, অষ্টমী। মায়ে যাম বুলি কৈছে পুষ্পাঞ্জলি দিবলৈ, যদি পাৰে, যদি গা ভালে থাকে। লেটছ চি, যদি মা যায় মই যোৱা হ'ব চাগে, চাই লওঁ। নহ'লে নৱমীৰ দিনাখন ওলাম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। মোৰ কথাতে গম পাইছে যে কিমান ভাগৰ লাগি আছে। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। যদি কিবা ভাল লাগিলে প্লিজ ডু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। ছাবস্ক্ৰাইব টু মাই চেনেল। বাই। চি ইউ অন কালি বা পৰহি। বাই।